কোটি টকা দিয়া কথা আছিলে রিহেবিলিটেশনের কারণে 8 পয়সাও নিদিলে আৰু যিসকলে এই সংঘৰ্ষ পীড়িত সংঘৰ্ষত ক্ষতি হৈছে মৰিব লগা হৈছে যি হৈছে এই সকলক ইউপিপিএল চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালক 50,000 কোটি টকা দিয়া হ'ব এইটো আমি আপোনালোকক স্পষ্ট কৰিছোঁ সদা ৰাইজ আমি সকলো জাতি জনগোষ্ঠীকে নিজৰ নিৰাপত্তা অধিকাৰ লৈ জীয়াই থকাটো বিচাৰিছোঁ আৰু এই কাৰণে আমি ঠিক কৰিছোঁ আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ সকলো জনগোষ্ঠীৰ কাৰণে এখন উন্নয়ন বোৰ্ড গঠন কৰিম আমি ইয়াত আজি বসবাস কৰা আদিবাসী সকলৰ কাৰণে উন্নয়ন বোৰ্ড সান্তালী সকলৰ কাৰণে উন্নয়ন বোৰ্ড ইয়াত ৰাজবংশী সকলৰ কাৰণে উন্নয়ন বোৰ্ড ইয়াত নাথযোগীৰ কাৰণে উন্নয়ন বোৰ্ড যিমানখিনি জনগোষ্ঠী আছে ৰাভা গোৰ্খা সকলো জনগোষ্ঠীৰ কাৰণে এটা উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব আপোনালোকৰ উন্নয়নটো আমি বিচাৰোঁ সম মৰ্যাদা সম অধিকাৰ আমি বিচাৰোঁ এই ভূমি আপোনাৰ ভূমি ইয়াত আপুনি জন্ম পাইছে আপোনাৰ মা দেউতা জন্ম পাইছে আৰু এইটো ভূমি যদি আজি আপোনাৰ কোনবা বিপিএফ হাগ্ৰামা মহিলাৰ মানুহবিলাকে যদি দাবী ধমকি দিয়ে আপোনালোকে ভয় নকৰিব আপোনালোকে একো কৰিব নোৱাৰে এতিয়া হাগ্ৰামা মহিলাৰ তাত একো দম নাই ই দাদাগিৰি কৰিব নোৱাৰে আগৰ দাদাগিৰিৰ সময় শেষ হৈ গ'ল সেইকাৰণে ৰাইজ এইখিনি সময়ত আপোনালোকে ওলাই আহক ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সর্বোচ্চ গণতান্ত্রিক দেশৰ নাগৰিকবিলাক যদি আজি ভয় কৰে আমাৰ গণতন্ত্ৰটো কোনোবা তেনেকুৱা ৰাজনীতিক নেতাসকলে আজি ধ্বংস কৰিবলৈ আহিছে ৰাজনীতিৰ নামত মানুহ শোষণ কৰিছে দমন কৰিছে ভয় খুৱাইছে ভয় কৰিব নালাগে এইটো আমাৰ মাটি আমাৰ ঘৰ আমাৰ দেশ আমাৰ ৰাজ্য ইয়াত বড়ো ভাষা চলিব সান্তালী ভাষা চলিব ইয়াত যিমান জনগোষ্ঠী আছে অসমীয়া যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ইয়াত চলিব আৰু ইউপিপিএল দলে চৰকাৰ বনালে সকলো ভাষা সংস্কৃতি ইয়াত চলাবলৈ আমি কাম কৰিম সকলোকে এমআইএল দিয়া হ'ব মাডাৰ লেংগুৱেজত পঢ়িব বিচাৰিছে সকলো নিজৰ মাডাৰ লেংগুৱেজত পঢ়িব পাৰিব শ্ৰোতা ৰাইজ এইখিনি সময়ত মই ক'ব বিচাৰিছোঁ ৰাজনীতিক নেতাবিলাকে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে কিন্তু সেই ৰাজনীতিক নেতাবিলাকে আজি ইচ্ছা নকৰাৰ কাৰণে আমাৰ অঞ্চল পিছ পৰি আছে দুখীয়া হৈ যায় আছে দুখীয়া মানুহ গৰীব মানুহবিলাকক কোনো সহায় কৰা নাই সেইকাৰণে ইউপিপিএলে আজি সমমৰ্যাদা সম অধিকাৰ সম উন্নয়নৰ লগতে সকলো জাতি জনগোষ্ঠী যাতে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰে ইয়াৰ কাৰণে চিন্তা কৰিছোঁ প্ৰত্যেক বছৰত 1 লাখ সংস্থাপন দি 5 বছৰত 5 লাখ সংস্থাপন দিয়াৰ কাৰণে ইউপিপিএল দলে ঠিক কৰিছে নিবনুৱা সমস্যাৰ কাৰণে আজি আমাৰ মানুহবিলাকে যথেষ্ট কষ্ট পাইছে আমাৰ ল'ৰা ছোৱালীবিলাক গুজৰাট হাৰিয়ানাত গুচি যাব লগা হৈছে কাম বিচাৰি এই সকলো 17 বছৰত বিপিএফ চৰকাৰে সংস্থাপন নিদিলে আৰু সেইকাৰণে আমি ঠিক কৰিছোঁ ইউপিপিএল চৰকাৰ অহাৰ লগে লগে এই নিবনুৱা যুৱতীসকলক সংস্থাপন দিয়া হ'ব আমাৰ মহিলাসকলে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব সেইকাৰণে যিমানখিনি সেল্ফ হেল্প গ্ৰুপ আছে আমি প্ৰত্যেক সেল্ফ হেল্প গ্ৰুপকে অৰ্থনীতি আগুৱাই যোৱাৰ কাৰণে উন্নতি হোৱাৰ কাৰণে প্ৰথম বছৰত ৭৫,০০০ প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ কোটি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে যদি সকলো ভাল কাম কৰে সুন্দৰভাৱে কাম কৰে তেনেহ'লে ছেকেণ্ড বছৰত 1 লাখ কোটি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে দ্বিতীয় বছৰত 2 লাখ কোটি টকা দিয়াৰ কথা আমি চিন্তা কৰা হৈছে আৰু 5 বছৰত 4.5 লাখ টকা দিয়াৰ কাৰণে চিন্তা কৰা হৈছে সেল্ফ হেল্প গ্ৰুপবিলাক কাম কৰিব লাগিব শ্ৰোতা ৰাইজ এইখিনি সময়ত আমাৰ প্ৰশ্ন আহিছে এই 17 বছৰত কেনেকৈ হাগ্ৰামা মহিলাৰে ইমান কোটি টকাৰ মালিক হ'ল আপোনালোকে জানে জব কাৰ্ডৰ নামত 1000 কোটি টকা আহিছে কিন্তু সেই জব কাৰ্ডৰ পইচা ৰাইজে পোৱা নাই আজি ইয়াত পিএমৱাইৰ নামত ঘৰৰ নামত পইচা আহিছে এই পইচা বিপিএফ হাগ্ৰামা মহিলাৰে খাইছে ৰেচন কাৰ্ড মানুহবিলাকক দিয়া নাই যিমানখিনি আজি বৃদ্ধ পেঞ্চনৰ পইচা আহিছে গৰীব দুখীয়া মানুহৰ কাৰণে পইচা আহিছে প্ৰত্যেকটো পইচা আজি বিপিএফ আৰু হাগ্ৰামা মহিলাৰে খাই শেষ কৰি দিছে সেইকাৰণে আমি ঠিক কৰিছোঁ ইউপিপিএলৰ লক্ষ্য এটা কুশাসন কৰি তোলা আৰু কুশাসন কৰি তুলিবলৈ দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিবলৈ যোৱা 17 বছৰত যিমানখিনি দুৰ্নীতি হৈছে এই অফিচাৰ হোক এই হাগ্ৰামা মহিলাৰে হোক এই কোনোবা নেতা পালি নেতা ভিচিডিচি চেয়াৰমেন মেম্বাৰ হোক প্ৰত্যেকজনক আইনগত ব্যৱস্থা লৈ জেলত ভৰাব লাগিব তেতিয়া আমাৰ মাজত কুশাসন আহিব তেতিয়া অহা 100 বছৰত কোনো দুখীয়া গৰীব মানুহৰ পইচা খাবলৈ সাহস নকৰিব মই আমাৰ দলৰ নেতা কৰ্মীসকলক কৈছোঁ পাৱাৰত অহাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত অহা 15 ডিচেম্বৰত কাম কৰিব লাগিব ৰাইজৰ প্ৰত্যেকজন আমাৰ কৰ্মীয়ে ৰাইজক সেৱা কৰিব লাগিব হাগ্ৰামাই ৰাইজক দমন কৰিছে আৰু আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ আৰু ৰাইজক সেৱা কৰাৰ নামত দুখীয়া গৰীব মানুহ যদি আমাৰ দলৰ কোনোবা মানুহে যদি 8 পইচাও খায় তাক কিন্তু দলৰ পৰা ওলাই দিয়া হ'ব মই চবকে ৱাৰ্নিং দিছোঁ হৈছে ৰাইজ
সিদিনা আমি দেখিবলৈ পালো হাগ্ৰামা মহিলাৰ বেংক একাউণ্টত 86 crore টকা আছে 68 কোটি টকা হাগ্ৰামা মহিলাৰে কি চাকৰি কৰে ৰাইজ 86 crore টকা আৰু 100টা বেংক একাউণ্ট আছে হাগ্ৰামা মহিলাৰে এই ৰাইজৰ পইচাটো খাই আজি হাগ্ৰামা মহিলাৰে ইমানখিনি মাটি বাৰী কিনি শেষ কৰি দিলে কিন্তু ৰাইজৰ কাৰণে একো নাই এই কাৰণে আজি প্ৰশ্ন আহিছে হাগ্ৰামা মহিলাৰে এই প্ৰশ্নৰ উত্তৰ দিয়ক আপোনাৰ বেংক একাউণ্টত 86 crore টকা ক'ৰ পৰা আহিল আপুনি হিচাপ দিয়ক ৰাইজে হিচাপ বিচাৰিছে আজি বিদ্যাৰ্থী ৰাইজক হিচাপ দিয়ক আৰু আপোনাৰ কিয় এখন বেংক একাউণ্ট লাগে এজন মানুহ এখন দুখন তিনিখন বেংক একাউণ্ট থাকিব পাৰে কিন্তু হাগ্ৰামা মহিলাৰে কিয় এখন বেংক একাউণ্ট লাগে এই হাগ্ৰামা মহিলাৰে বিজনেছ কৰে না কি কাম কৰে না ৰাজনীতি কৰে না চাকৰি কৰে ৰাইজক কওক এজন চিবে কিমান দৰমহা পায় 50,000 পালাক 1 লাখ পালাক 5 বছৰত হাগ্ৰামা মহিলাৰ পইচা 1 লাখ কৰি পালেও কমসে কম তেখেতৰ 1 কোটি টকা হ'ব লাগে 86 crore টকা ৰাইজৰ খালে হাগ্ৰামা মহিলাৰে নিজৰ হোটেল বনাইছে হস্পিটাল বনাইছে নিজৰ সব কিছু নিজৰ কাৰণে বনাইছে গোসাইগাঁও কোকৰাঝাৰত মাটি কিনি শেষ কৰিছে চিৰাং জিলাতো আহি মাটি বাৰী কিনিছে চৰ্দাৰ ৰাইজ আপুনি ব্যৱসায় কৰক হাগ্ৰামা মহিলাৰে আমি বেয়া নাপাওঁ কিন্তু ৰাইজৰ কাম কৰিবলৈ আহি আজি আপুনি ব্যৱসায় কৰিছে বেপাৰ কৰিছে এই দোকান বন্ধ কৰক ৰাইজে সেই দোকান ভাল পোৱা নাই আৰু সেই কাৰণে ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে সেই কাৰণে অস্ত্ৰ আমাৰ হাতত গণতান্ত্ৰিক অস্ত্ৰ এটা ভোট দি সেই মানে দমন নীতি ভ্ৰষ্টাচাৰী শাসন কৰা হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম খাম্পা বৰগয়াৰীক আমি বিদায় দিব পাৰিম আৰু এটা চাপ মাৰিব পাৰে সেই কাৰণে ৰাইজ মই আহ্বান কৰিছো আপোনালোকে ভয় নাখাব ইয়াত কোনো ভয় কৰিব লগা দৰকাৰ নাই আগৰ নিচিনা দাদাগিৰি কৰিব পাৰা আজি বিপিএফ হঠাৎ খাওক নাই এই কাৰণে অহা 10 তাৰিখত স্বতঃস্ফূৰ্তভাৱে ওলাই আহক মাত্ৰ এবাৰৰ কাৰণে 17 বছৰ হাগ্ৰামাক দিলে বিপিএফক দিলে এবাৰৰ কাৰণে ইউপিপিএলক ভোট দিয়ক আৰু আপোনালোকৰ উন্নয়নৰ কাম আমি কৰিম গাঁও অঞ্চলৰ ৰাস্তা ঘাট খোৱা পানীৰ ব্যৱস্থা স্কুলবিলাক আজি গাঁৱত নাই এই স্কুলবিলাক বনাব লাগিব এলপি স্কুল এমই স্কুল হাই স্কুল বনাব লাগিব দলং দিব লাগিব ৰাস্তাত কাৰেণ্ট দিব লাগিব খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব মাৰ্কেট বনাব লাগিব আৰু প্ৰত্যেকজন খেতিয়কক সহায় কৰিব লাগিব ভাল খেতি কৰি আগুৱাই যোৱাৰ কাৰণে আৰু এইখিনি কাম কৰিবলৈ আহিছো আজি আপোনালোকে ভাবিছে মই বহুত ডাঙৰ নেতা মই নেতা নহয় ৰাইজ মই আপোনালোকৰ দাদা ভাই কোনবা মাৰ সন্তান ময়ো আৰু মই ইয়াতে নেতাগিৰি কৰিবলৈ অহা নাই ইউপিপিএল নেতাগিৰি কৰিবলৈ অহা নাই ৰাইজক সেৱা কৰিবলৈ আহিছো 5 বছৰ সেৱা কৰিবলৈ আহিছো আৰু এই সেৱা কৰা সুযোগটো আপোনালোকে এবাৰৰ কাৰণে দিয়ক 17 বছৰ বিপিএফক চালে দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজক ঠগালে এবাৰৰ কাৰণে আপোনালোকে ইউপিপিএলক সুযোগ দিয়ক আৰু এই 1 বছৰত যিমানখিনি বেয়া কাম হৈছে 17 বছৰত এইখিনি দূৰ কৰি ভাল শাসন আনিব বিচাৰিছো আমাৰ ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে ডিসেম্বৰ 15 তাৰিখৰ পিছত যিমানখিনি বিষয় আছে অফিচত গৈ টোপনি মাৰি মাৰি পইচা ললে নহব সব পথাৰত আহিব লাগিব ৰাজপথাৰত আহিব লাগিব শিক্ষা বিষয়াবিলাকে 3 ঘণ্টা 3 দিন যদি অফিচত গয়ে 3 দিন স্কুল চাই ফুৰিব লাগিব কি হৈছে কৃষিৰ বিষয়া এগ্ৰিকালচাৰ বিষয়াবিলাকে অফিচত যদি 3 দিন বহে 3 দিন খেতি পথাৰত ঘূৰিব লাগিব কি হৈছে কি হোৱা নাই যদি পিডব্লিউডিৰ অফিচাৰবিলাক 3 দিন অফিচত বহে 3 দিন কিন্তু ৰাস্তা চাই ফুৰিব লাগিব ৰাইজক চাব লাগিব ডক্টৰবিলাক 3 দিন হস্পিটালত থাকিব আৰু 3 দিন গাঁৱে গাঁৱে ঘূৰিব লাগিব স্বাস্থ্যটো আমাৰ সবৰ ঠিক হ'ব লাগিব এই কাৰণে ৰাইজ আমি এটা পৰিৱৰ্তন বিচাৰিছো গ্ৰাসৰুটৰ পৰা টপ লগে যিমানখিনি অফিচ আছে প্ৰত্যেকটো অফিচতে আমি মানে ই গভৰ্নেন্স শুরু কৰিম আপোনালোকে অফিচ আদালতত যাব নালাগে কিবা সমস্যা থাকিলে মোবাইলেদি আপোনালোকে মেছেজ দিলে হল চৰকাৰ আপোনাক ফোন কৰিব আৰু আপুনি অফিচত যাব নালাগে ঘুষ দিব নালাগে যিদিনা চাকৰিৰ ইন্টাৰভিউ হয় সেইদিনাই চাকৰি এপইন্টমেন্ট হ'ব দুদিন তিনিদিন ৰাখি ঘুষ খাবলৈ কাকো সুযোগ দিয়া নহ'ব যিদিনা ইন্টাৰভিউ হ'ব সেইদিনা ৰিজাল্ট ওলাব সেইদিনা এপইন্টমেন্ট লৈ ল'ৰা ছোৱালী ঘৰত যাব পাৰিব এইখিনি ব্যৱস্থা কৰিবলৈ আহিছো নিবনুৱাসকলৰ কাৰণে আমি বিশেষকৈ চিন্তা কৰিছো তো চৰ্দাৰ ৰাইজ বেছি দীঘলীয়া কথা নকওঁ এইবাৰ পৰিৱৰ্তনৰ সময় আহিছে আৰু পৰিৱৰ্তন আনিব লাগিব দুখীয়া মানুহৰ স্বাৰ্থত যিসকলে আজি হৰি বিক্ৰী কৰি খাই আছে হাজিৰা মুজিৰা কৰি খাই আছে এই সকলৰ স্বাৰ্থত আজি পৰিৱৰ্তন আনিব লাগিব খেতিয়কৰ স্বাৰ্থত মহিলাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিয়াৰ নামত নিবনুৱাসকলক সংস্থাপন দিয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী মিলি পেলাই এটা সুস্থ বিটিআৰ গঢ়াৰ স্বাৰ্থত আমি পৰিৱৰ্তন আনিব লাগিব रायजोफोर बयनिसिमबो खुलुमबाय बयबो मोजाङैनो दङ रायजोफोर गोबाव बोसोर सोमावसारनायनि उनाव बेसेबांबा सान्दुं अखा खामजानायनि उनाव 27 जानुवारियाव एकर्ड जाबाय गोरोबथा बिटिआर गोरोबथा बे बिटिआर गोरोबथाया दिनै बर' हारिनि गेजेराव अराय समनि थाखाय गोजोन आरो शान्ति लाबोनानै फैबाय थांनाय 30-40 बोसोर बर' बिमाफ्रा मेगनाव मोदै खुगायाव खुदै लाना थानो गोनां जादोंमोन फिसा हौवाफ्रा हाग्रायाव थायो
सोरबा गावथारजायो सोरखौबा हमना जेलाव जोबो बोसोर बोसोर मोखांखौनो नुवा थाम्फै अरसै मोस्रोम अरसै खालामनानै फेदेरबाय न'खरखौ नायगोन होननानै न'खरनि माखासे जेंनाफोरखौ बोस्रांगोन नाथाय बिथांमोना हारिनि दावहायाव ओंखारलांनानै दिनै गावथारजागोन ना गाबोन गावथारजागोन रावबो मिथिया आरो बेखौनो नाजायै 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 थांनाय 27 जानुवारियाव मोजां मोनसे गोरोबथा मोनबाय आरो बे गोरोबथानि उनाव दिनै एनडिएफबिनि बिदा फंबायफ्रा गासिबो न'आव फैनो हानाय जाबाय बिमाजों बिब' फंबायजों ज' संसार जानो हानाय जाबाय रावबो गिनांला पुलिस मिलिटारिया जोंनि गामियाव न'आव फैनो हाला एसेबां मोनसे मोजां एकर्ड जाबाय गोरोबथा जाबाय आरो दिनै हाग्रामा महिलानि सन्दन खाम्फा मोना रायजो राजाखौ बुंगासिनो दङ बे गोरोबथायाव जेबो गैया बे गोरोबथायाव जेबो गैया बे गोरोबथायाव बयनिख्रुइ देरसिन बाथ्राया जाहैबाय दिनै बर' बिमाया मेगनाव मोदै खुगायाव खुदै जानायनिफ्राय उदां जाबाय मिनिनानै दिनै संसार जानो हानाय जाबाय बेनो बयनिख्रुइ गिदिरसिन दिनै जोंनि मानसिफ्रा जोंनि सुख शान्तियाव थानो हायोबा जोङो गाबोन अख्रांखौ दांनो हानाय जों जौगानायखौ लाबोनो हागोन नाथाय दिनै जोंनि मानसिफ्रानो सुख शान्ति गैयाबा सानफ्रोमबो मेगनाव मोदै खुगायाव खुदै गिस्रोम गिस्रोम संसार जानो गोनां जायोबा जों माला जौगालांगोन जों माला लेखा फरायगोन जों माला मोजाङै आबाद मावगोन जों माला रां खामायगोन जों माला मुलुगनां थाखोआव राजखान्थि खालामगोन जों माला गोजौ सोलोंथाइ लागोन जोंनि हारिखौ राव थुनलाइ हारिमुखौ माब्ला फोथांगोन बे सन्दन खाम्फा मोना 27 बोसोराव ना हारिमुनि खामानि मावखो ना धोरोमनि खामानि मावखो ना बबेबा थानसालिखौनो लुनानै होखो ना लामा दोंसे मोजां बानायखो ना गोरिब गुन्द्रा आइ आफा रायजो राजानि गथ'फोरखौ फरायहोनो होखो मा खालामखो बिसोरो 17 बोसोराव गावसोरनि थाखायल' खामायबाय देश बिसेस गिदिंबाय मुलुगाव रं बिरंनि संसार जाबाय बिथांमोना दिनै गोमो गोथां संसार जानानै गासिखौबो सेस मेस रायजो राजाया जेबो मोनाखै दा नंखायनो रायजोफोरजोंनो सोलायनाय नांगौ जों गोरिब गुन्द्रानिफ्राय फैनाय आं गावनो हाजिरा मुजिरा मावनानै खैला जावनानै फरायग्रा मानसिमोन आरो दिनै आं बुजियो गोरिब गुन्द्रानि न'खराव मा जानानै दङ दा नंखायनो जों थिग खालामदों इउपिपिएलनि सरकार फैनाय लोगो लोगो रावबो सासेबो गोरिब गुन्द्रानि न'खरनि गथ'फ्रा लेखा फरायालासिनो थानो मोननाय नङा जों मदद खालामगोन साफ्रोमबो फरायनांगोन मानसि गिदिर जानांगोन आइएएस अफिसार जानांगोन डाक्टार इन्जिनियार जानांगोन गामिनि थानसालिया मोजां जानांगोन ब्रह्म जा बाथौ जा ख्रिस्टान जा गासैबो जोंनि गामिफ्रा साबना हामना जानांगोन आबादारिफोरखौ मदद खालामनांगोन आइजोफोरखौ मदद खालामनांगोन एसेबां खस्थ' खालामनानै फैनाय हारि दिनै बे हारिनि लिडारफ्रा 50टा 60टा हादोर बेरायहैदों नाथाय गावनि गामिनि लामाखौ दिनै फाहामनो फैसा गैया गावनि नसुं सेरनि मानसिया दिनै प्लास्टिकनि न' खोबनानै थानो गोनां जादों बिनि न' गंसे बानायना होनो बिथांमोना फैसा गैया क'क्राझार चिरांखौ बायनानै सेस खालामजोब्बाय हाग्रामाया गावनि न' सेरनि मानसिया प्लास्टिक खोबनानै दङ बेखौ नायनो हाया बिनि थाखाय सोमावसाराखैमोन बड'फाया बर' हारिया गेरेमसा हारि जानांगौ होननानैसो सोमावसारदोंमोन आरो दिनै बिथांमोना उल्थां फाल्थां खोथा बुंनानै हारिखौ फानबाय माबाबाय फंसेबो खोथाया खामानि मावनायनि हारि बोखांनायनि गैया प्रमद बर'खौ रायनाय सोरखौबा रायनोखौथ' आंबो दसथा रायनो हायो खामानिखौ मा मावगोन बुं 17 बोसोराव मा मावखो चन्दन ब्रह्मआ दिनै हिसाबो खाम्फा बरगयारिया 27 बोसोराव बे चिरां दुवार ओनसोलनि रायजो राजानि मा मावखो दिनै हिसाब होनो हायोबा जों नोंथांमोनखौ मानिगोन नाथाय जेबो गैया रायजोफोर मा मावखो बबे मोनसेखौ बानायखो बै दादगारिथिंजाय बहाबा टुरिस्ट प्लेस बानायगोन होननानै न' गंसे लुना फैसाखौ बेखौबो जाजोब्बाय दै लोंनाय मानसिफोरनो सा ओनसोलाव दै लोंनाय दैखर जावना होगोन होननानै फैसाया जाजोब्बाय दैखरखौ जावना होजोबनो हायासै आं नोंथांमोननि सिगाङाव स्पष्ट बुंदों सरकार जानायनि बोसोरसेनि गेजेरावनो सा ओनसोलनि दै लोंनाय जेंनाखौ फोजोबजोबनानै होगोन बयबो मोजां दै मोनलोंनांगोन सा ओनसोलाव जेसेबां स्कुल दङ गासैबो स्कुला प्रभिन्सियेलाइज जागोन मास्टार थानांगोन लाइब्रेरि थानांगोन गासैबो सुबिदा थानांगोन बिनि थाखाय जों खामानि मावगोन जों राजनिति खालामनानै बिथांमोननि मोननै बायदि गोमो गोथां रं बिरंनि संसार जानो फैयाखै आइ आफा गोरिब गुन्द्रा रायजो राजाखौ सिबिनो फैदों रायजोफोर दा बे खोथाया स्पष्ट दा नंखायनो आं जोंनि एफा एनै जानो मोजाङै मोनजानाय बे न'खरनि मानसिफोरखौ खावलायदों जोङो दिनै गोरिब गुन्द्राखौ अनग्रोनांगोन आरो गिबियावनो जायफोर बोथिनै ओंखाम जानो थाखाय दावहा नांगासिनो दङ बन फानना जानांदों जौ फानना जानांदों बिमा बुरैफ्रा मैगं मुथानै लानानै लामायाव घन्टा घन्टा जिरायना थानायखौ नुयोबा गोसो गोरबोआव बोरैबा गाबखाङो जोंनि बिमा बुरैफोरखौ दा बिथांमोनखौ जों फार्स्ट नायनांगोन अननांगोन बेसेबांबा जौगासार हारिमोन ग्रोम ग्रोम संसार जादोंमोन गोदो गोदायनिफ्राय दिनै फैनानै जोंनि लिडारफ्रा अनायनि थाखाय जोंनि बिमा बुरैफ्रा लामायाव दिनै मैगं मुथानै थास' मुथानै लानानै घन्टा घन्टा जिरायनानै थायो थास' मुथानायाव मा मोनगोन 10 थाखा मोनगोन 10 थाखायाव साहा कापसेल' मोनलाङो बिथांमोना बेखिनि मानसिखौ दिनै जोंनि हारिनि गोरिब गुन्द्रा मोजोमसे गोरिब गुन्द्राखौ दिनै 27 बोसोराव अननो रोङाखिसै आरो बिथांमोना राजखान्थि खालामनो फैदों मा राजखान्थि जागोन बेलाय
राजनितिया जाबाय समाजखौ सिबिनायनि मोनसे खान्थिसो आरो बे समाजखौ बिथांमोना दिनै बायनो फाननो नागिरो जाय जोंनि आइ आफाखौ जोङो बेसेबांबा अनो सिबियो जोंनि आइ आफाफोरखौ सोरबा माबा मोनसे खालामगोन नामा नाथाय बिथांमोना दिनै 200-300 होनानै इलेक्सन फैबाथाय बायनो नागिरो ओरैनोबा रायजो राजाखौ नायनो सम गैया दा ओंखायनो रायजोफोर जों मुवा बेसाद नङा रावजोंबो बायजानाङा फानजानाङा जोंनि लाइमोनफोरखौ मानसि गिदिर बानायनो सानो जोङो इन्जिनियार जाथों डाक्टार जाथों अफिसार जाथों बे लाइमोनफोरखौ जौ लोंहोनानै बेदर जाहोनानै बुलायनो फोरोङो बिपिएफआ थांनाय 20 बोसोराव बेखौनो खालामबोदों आरो जों बेखौ गनायथि जानो होआ इउपिपिएलनि गभर्नमेन्ट फैनाय लोगो लोगो साफ्रोमबो लाइमोनफ्रा साबना हामना जानांगोन लेखा फरायनांगोन आबाद मावनांगोन बेफार फालांगि खालामनांगोन साख्रि मावग्राया साख्रि मावनांगोन आरो गासैबो हारि जौगानाय खामानियाव बेस्थ जानांगोन बिनि थाखाय जों दायित्व लागोन रायजोफोर ओंखायनो नैबे समाव गोनो गोथो जानो नाङा फैगौ 10 अक्ट'आव चिरां जिल्लायाव थांनाय खेबसेयाव साब्रै देरहादोंमोन साबा देरहां जानानै थादों एबार खिन्थु स्नियाबो देरहागोन रायजोफोर 7 आरो चिरां जिल्लायाव बेसेबां मोजां मोजां लिडार मोनदों नोंथांमोना दिनै चिरां दुवाराव हारिनि थाखाय सेक्रिफाइस खालामनो ओंखारग्रा बिथां रनजित बसुमतारी बायदि दैदेनगिरि मोनदों काजलगावआव रोंगोरा नार्जारी बायदि दैदेनगिरि मोनदों जाय बिथाङा थांनाय 25-30 बोसोर हारिजोंनो थाफानानै गासैबो सर्बस्वथिया खालामबोदों दिनै चिरां जिल्लायाव बेबायदि लिडारफोर दङ मावथि ब्रह्म हाज'वारिमोन बायदि लिडारफोर मोनदों निर्मल ब्रह्ममोन बायदि बेसेबांबा साफा सुफा दैदेनगिरि मोनदों बे गासैखौबो देरहाहोनांगौआ जोंनि बिबान आरो बिथांमोना देरहाना थाङोबासो जोंनि सासनखौ मोजां खालामनो हागोन बिथांमोना खाम्फा बरगयारिमोन बायदि मोनास्लाब मोना खुगा मोनांग्रा नङा जौ सेरेबजोंसो सरकार सालायबाय जुवा गेलेनो मोनाबानो गोजाङो बिसोरो लोमजानो नागिरो जुवा गेलेनो मोनाबा दैजिं फेस्टिभेल खुंनानै बेसेबांबा मानसि बुथारबाय फेस्टिभेलखौ खुं गाज्रि मोना दा बिथांमोना बिदाय लासिगोन बे दैजिं फेस्टिभेलखौ गुबुन जिं फेस्टिभेल बानायगोन जोङो नायबाय नोंहा ओरैबायदि मोजां फेस्टिभेल बानायगोन बेवहाय देश विदेशनि मानसिफ्रा नायनानै फैगोन खिन्थु जों बुंनो सासेबो जौ लोंनानै बेवहाय थैनो मोननाय नङा रायजोफोर गोलाव बाथ्रा बुंनो सानासै गाबोन सानसेल'सै क'क्राझारावबो बेसेबां बुरजा मिटिं दङ थांनाय गोलाव सम नोंथांमोन जों बयबो राजा लामा रेल लामायाव सान्दुं अखा खामजाबोबाय आं गासैखौबो गोबांखौनो सिनायजोबखायो दा ओंखायनो आंहा फोथायनाय दङ बिसास दङ खेबसेनि थाखाय बयबो फैगौ 10 तारिखआव ट्रेक्टरनि सावगारियाव भट होनानै गोबां भट होनानै जोंनि बिजाथिफोरखौ देरहाहोदो आरो 15 डिसेम्बराव सरकार दानायाव बयबो मोसागोन आरो बिनि उनाव मोसाखांनानै सप्तासेनि उनाव जोंनि बिजाथिफ्रा दाख्लै थाबायनाय बायदि गामि गामि आथिंजों थाबायफिननो रायजोफोरजों रायलायनो सरकारखौ जोङो अफिसाव जनानै सालायनाय नङा सरकारखौ जोङो रायजोफोरजों थानानैसो सालायगोन मानोना सरकारनि गोनांथिया अफिसाव नङा सरकारनि गोनांथिया रायजोनावसो सरकार আমি রাইজৰ লগত থাকি চলাম সরকারের দরকার অফিসত নহয় রুমৰ ভিতৰত নহয় সরকারের দরকার রাইজৰ মাজতহে সেইকাৰণে ইউপিপিএল সরকার রাইজৰ সরকার দুখীয়া গরিব মানুষৰ সরকার 15 তাৰিখৰ সরকার শপথ গ্রহণ খাব আৰু এক সপ্তাহৰ পিছতে আমাৰ ক্যান্ডিডেট ৰঞ্জিত বসুমতাৰী আৰু যিমান ক্যান্ডিডেট আছে গাঁৱে গাঁৱে ঘূৰি কোনটো গাঁৱত কি বনাব লাগে এইবিলাক বনোৱাৰ কাৰণে আপোনালোকৰ লগত কাম কৰিব আমি বিগত ঘুমাই সকলোলৈ ধন্যবাদ জনালো ঈশ্বৰে আপোনালোকক ভালে ৰাখক এইটোৱে প্ৰাৰ্থনা কৰি এটা কথা অনুৰোধ কৰিব বিচাৰিছো ৰিটাৰ্ণ যোৱা সময়ত হৰ ধৰকে নাযাব লাহে লাহে যাব লাচি লাচি থাংৰাই যাবৰ ন'ৰ থাংনাগো কোনো জাহাতে অঘটন নহয় লাহে লাহে যাওক 5 মিনিট দেৰি হ'ব 10 মিনিট দেৰি হ'ব কিন্তু সবে ভালে গৈ পাব লাগে মই সবকে অনুৰোধ কৰিছো হৈছে হৈছে পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার Kita